যাবলৈ ওলালোঁ। যোৱা। একো নোকোৱা? ক'বলৈ কিবা বাকী ৰাখিলা জানো? তুমি আজিও নুবুজিলা ন? তুমি কেতিয়া বুজাইছিলানো? আৰু কিমান বুজাম? তোমাৰ হীৰৰ পথটো সেন্দুৰীয়া কৰাতকৈ মোৰ আইৰ বুকুখন সেউজীয়া কৰাটো যে বেছি দৰকাৰী আজি। হাঁহি উঠা কথা নকবাও। মানুহৰ তেজেৰে ৰঙা ফাকু খেলি তোমালোকে সেউজীক উদ্ধাৰ কৰিবা? যদি সেউজীয়াই কৰিব খুজিছা তেন্তে ৰাইফল নহয় নাঙল লোৱা, অৰণ্য নহয় পথাৰলৈ চোৱা। এই সময় শালত গৰু যোৰাৰ নহয়, সেই পিখাচতক শেষ কৰি আইক মুকলি কৰি আৰু। বন্ধ কৰাও, বন্ধ কৰা এইবোৰ প্ৰলাপ। প্ৰলাপ নহয়, অকল শান্তিৰে ধৰ্ম প্ৰতিষ্ঠা হোৱা হ'লে শ্ৰীকৃষ্ণয়ো কুৰুক্ষেত্ৰৰ আৰম্ভ নকৰিলেহেঁতেন, বাঁহী এৰি সুদৰ্শন নল'লেহেঁতেন। কিন্তু মোৰ কি হ'ব? সুদৰ্শন লোৱা দ্বাৰকাৰ ৰজাজনক নহয়, মই যে সেই মুৰলীধৰ দুষ্ট কানাইকে পাব বিচাৰোঁ বাঁহীৰ সুৰবোৰত। বাঁহীৰ কথা নকবা, ৰাইফল ধৰা হাতত বাঁহী সম্ভৱ নহয়। বাৰুদৰ শব্দৰ মাজত সুৰ বিচৰাটো এতিয়া মূৰ্খামি। চোৱা, তোমাৰ চকুত মই ভৱিষ্যত দেখিছিলোঁ, কিন্তু তুমিতো মোকেই অতীত বনাই দিলা। মোৰ অভিমানতকৈ তোমাৰ বন্দুকৰ ভৰ আজি বহু বেছি। ক্ষমা কৰিবা, হেঁপাহবোৰৰ স্বাৰ্থপাতি অভিমানৰ মাজত জীয়াই থকাৰ শক্তি আৰু মোৰ নাই। সেন্দুৰ নিদিলা নালাগে, পাৰিলে এই ৰাইফলৰ প্ৰথমটো গুলি যোৱাৰ আগত মোৰ বুকুত গুজি দি যোৱা, যাতে বুকুত বাজি থকা তোমাৰ বাঁহীৰ সুৰবোৰ থানবান হৈ যায়। কি কৈছা এইবোৰ তুমি? মোৰ ৰাইফলে তোমাৰ বুকু ভেদিব। তাৰ আগতে মোৰ নামৰ অস্তিত্ব নোহোৱা হ'ব। মই আহিম মই। তুমি মাত্ৰ অপেক্ষা কৰিবা। কোৱা, কৰিবানে? অপেক্ষাটো মই সদায় কৰিম। যদি তুমি নাহাও, তোমাৰ স্মৃতিৰ মাজতে নিজক বিলীন কৰিম। মই আহিম, কথা দিলোঁ। এতিয়া যাবৰ হ'ল। মই সদায় তোমাৰ হৈ থাকিম। বাৰুদৰ শব্দৰ পৰা আজৰি পালে এবাৰ এই বাঁহীৰ সুৰটিক মনত পেলাবাচোন। তুমিয়েইতো মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় সুৰ। তোমাক কেনেকৈ পাহৰিম? আহোঁ। যোৱা, মই ৰৈ থাকিম।